নামটো কৈছে যে GSC10F আকৌ এবাৰ GSC 10F চিংৰা এলিয়েনৰ গেছ হয় নাই সেইটোকে কৈছে চিঙা নাখায় গেছ হয় চিঙা নাখায় অলপ এলিয়েনৰো গেছ হয় মই মানে জানিব বিচাৰিম যে এলিয়েনসকলৰ প্ৰেম চেম হয়নে প্ৰেম হৈ পাইছে নাই তেওঁ মানে সেইটো মই পাৰ্চনেলি মই হলো এষ্ট্ৰো নানো ফিজিক্সৰ মানুহ আমি ফিজিচিষ্ট সি কেলা কৈছে বাট কেলা কৈছে নমস্কাৰ পটককৈ কাষ্টৰ আৰু এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি 28 ফেব্ৰুৱাৰী অৰ্থাৎ বিজ্ঞান দিৱস আৰু বিজ্ঞানৰ লগত সংগতি ৰাখি আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে এজন বৈজ্ঞানিক চাণক্য বেজবৰুৱাদেৱ আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে পটককৈ কাষ্টত ক'তো হোৱা নাই এতিয়ালৈকে প্ৰথমবাৰৰ বাবে পটককৈ কাষ্টত চাণক্য বেজবৰুৱাৰ দ্বাৰা ইয়ালৈ অতিথি হিচাপে আহিছে এজন এলিয়েন ঠিকেই শুনিছে এলিয়েনৰ লগত কথা বতৰা হ'ব আজি ঠিক শুনিছে হয় ছাৰ স্বাগতম জনাইছোঁ নমস্কাৰ য়ং বয় নমস্কাৰ হয় মোৰ প্ৰথম প্ৰশ্নটো যে এওঁক অৰ্থাৎ এলিয়েনক আপুনি কেনেকৈ মাতিলে এলিয়েন নহয় দেই হয় এলিয়েন নহয় এনেকৈ আমি মানুহ গতিকে মানুহ বুলিতো নকওঁ আমি নাম এটা নাই জানো তোমাৰ নাম কি মোৰ নাম বেদব্ৰত অঁ হয় তো ঠিক তেনেকৈ মোৰো এটা নাম আছে হয় গতিকে তেওঁৰো এটা নাম আছে হয় নামটো কি হয় তেওঁৰ নামটো হ'ল সেইটো সোধা তাকে তেওঁৰ নামটো কি হয় তেওঁক সোধা মোতকৈ ডাঙৰ হ'ব নে সৰু হ'ব সেইখিনি নহয় ডাইৰেক্ট সুধি দিয়াচোন নামটো কি নামটো ভাত বুলি কৈছে হয়নে সেইটো ভাত এইটো ভাত নহয় দেই আমাৰ এইটো ভাত নহয় ভাত নহয় ভাত অঁ কিবা এটা কৰি দিলি ন তো নামটো কৈছে যে GSC10F আকৌ এবাৰ GSC10F হয় আমাৰ অনুষ্ঠানত আছে GSC10F আমাৰ অনুষ্ঠানত আছে হয় আচ্ছা তো তাৰ পিছত তোমাৰ প্ৰশ্নলৈ যোৱাৰ আগতে GSC10Fৰ যিটো কথা সেইটো মই কৈ লওঁ GSC10F মানে হৈছে SC মিনছ সংজ্ঞা চুক আৰু 10 নাম্বাৰ 10 এণ্ড F আকৌ মই অকণমান ধৰিব পৰা নাই SC মানে কি SC মিনছ সংজ্ঞা চুক জামুগুৰি ফালে আছে 10 is a number 10 number okay and F means February 10ত আহিছিলে তেওঁ সংজ্ঞা চুক গাঁও লেণ্ড কৰিছে 10F টোৱে মানে 10 ফেব্ৰুৱাৰী GSC10F হয় সেইটো বুজাই হয় so you call him as GSC10F দাদা বাইদেউ এইবিলাক একো নালাগে ডাইৰেক্ট GSC10F সেইটো তেওঁৰ নাম হয় আৰু আপুনি তেওঁক কেনেকৈ লগ পালে বা কেনেকৈ আহিলে তেওঁ এই কুবাইগৰা অঞ্চললৈ হওক বা অসমলৈ হওক কেনেকৈ আহিলে কেনেকৈ মাতিলে বা young boy curious about science কিন্তু তোমাৰ you have a problem in your question তোমাৰ কুৱেশ্যনটো অকণমান খেলি মেলি হৈছে কুৱেশ্যনটোত অলপমান প্ৰব্লেম আছে না মানে কথাটো এনেকুৱা যে মই ভূত মাতিছোঁ নেকি নাই মতা ভূতটো মতা নাই বিৰা মাতিছোঁ নেকি ডাইনী পিশাচক মাতিছে বুলি কয় ঠিক আছে ডাইনী পিশাচ এইবিলাক মাতে কিবা এটা কৰি আছে কিবা এটা কৰি দিলে কিবা এটা মুখেদি কিবা এটা কৰিব বিচাৰিছে নাই ডাইনী পিশাচ এইবিলাক মাতে এইটো মতা নাই এইটো মতা বুলি নকয় আহিছে গেটিং মাই পইণ্ট য়েছ তেওঁ ইয়ালৈ আহিছে আৰু সেই কেনেকৈ মানে সেইটোৱেতো কৈছোঁ কেনেকৈ আহিলে নিৰ্দিষ্ট উদ্দেশ্য আছে কিবা এটা প্ৰজেক্ট কিবা এটা মিছনত আহিছে আৰু সেইটোত আপুনি মাতিছে আপুনি কিমান দিনৰ পৰা এই দিশটোত লাগি আছে মানে কিমান দিনৰ পৰা তেওঁক মাতিবলৈ GSC10ক মাতিবৰ কাৰণে ৱেল মই পাৰ্চনেলি মই হ'লো এষ্ট্ৰো নানো ফিজিক্সৰ মানুহ আমি ফিজিচিষ্ট এণ্ড এষ্ট্ৰ'ফিজিচিষ্ট টু বি প্ৰিচাইজ অ'কে এণ্ড মোৰ স্পেচিয়েলাইজেশ্যন হৈছে আই এম ডুইং ৱৰ্ক অন এক্সট্ৰা টেৰেষ্ট্ৰিয়েল অবজেক্টছ বাহিৰৰ জগতৰ যিবিলাক জীৱ জন্তু সেইবিলাকৰ ওপৰত মই কাম কৰি আছোঁ ঠিক আছে তো সেই সূত্ৰে মই বিভিন্ন আৰু আমাৰ সৌৰজগতৰ যি কেইটা গ্ৰহ আছে
8টা গ্ৰহ আছে ন হয় সেই 8টাৰ ভিতৰত নহয় বাহিৰৰ এই সৌৰজগতৰ বাহিৰৰ হয় বহুত বাহিৰৰ হয় বুজি পাইছেনে কিমান বাহিৰৰ কিমান বাহিৰত বহুত বাহিৰৰ বহুত বাহিৰত তেওঁৰ গ্ৰহটোৰ নামটো কি সোধা জিএছটি নাই নামটো ভুলিছে GSC 10F তেওঁৰ এই কিবা এটা কৈ দিলে এণ্টাৰনেল হেৰি হৈ গ'ল নহয় হ'ল নাই এইটো একো নহয় ঠিক আছে নিজে লগাই ল'ব পাৰে ন সেইটো তুমি হেৰি কৰিব নালাগে এইটো কাৰিকৰী কিবা এটা নেকি এইটো তুমি ধৰিব নোৱাৰিবা বুজি নাপাবা হয় আপুনি যেতিয়া প্ৰথম লগ পাইছিলে তেওঁ ইমানটোৱে আছিলে নে এয়া ইমানটোৱে আছিলে ইমানটোৱে মানে নহয় মানে যেনেকৈ আমাৰ মানুহৰ সন্তান যেনেকৈ এমাহত অকণমান হেৰি হয় তেওঁক আপুনি প্ৰথমবাৰ এনেকুৱা পাইছেনে দ্য হোল প্ৰচেছ ইজ ট'টেলি ডিফাৰেণ্ট হয় এনেকুৱা নহয় যে জন্ম হ'ব খেলিব ধুলিব ডাঙৰ হ'ব তেনেকুৱা নহয় এইটো নহয় মই তেওঁৰ লগত কথা বতৰা পাতিব পাৰিম নেকি তেওঁৰ লগত কথা বতৰা পাতিব পাৰিম GSC 10F কেনেকুৱা লাগিছে কুবাইগড়ত কেনেকুৱা লাগিছে দাদা ভাত আকৌ ভাত বুলি ক'লে হয় তাকে কি ক'লে ভাল পাইছে তোমাৰ অনুসাৰ ভাল পাইছে বুলি কৈছে কৰি আছো আৰু এণ্ড মষ্ট ইম্পৰ্টেণ্টলি হয় তুমি জানি ভাল পাবা হয় যথেষ্ট কালচাৰেল ফেমিলি তেওঁ কালচাৰেল ফেমিলি ময়ো নাটক চাটক কৰোঁ নাটক চাটক কৰা ল'ৰা কালচাৰেল ফেমিলি তেওঁৰ পৰিয়াল সম্ভৱ মাহী সৰু মাহীয়েকৰ পুতেক হ'ব নেকি আমাৰ হিন্দী চিনেমা এখনত কাম কৰিছে আই ফৰগট দ্য নেম কি আছিলে এই এলিয়েন আছিলে যে তাৰ নামটো মই পাহৰি গ'লোঁ বাৰু কৈ মিল গিয়া না মাহীয়েকৰ পুতেক ইয়াৰ মাহীয়েকৰ পুতেক যাদু ইয়াৰ মাহীয়েকৰ পুতেক সুধিব পাৰা যাদু য়েছ যাদু ভালে আছে যাদুৰ কথাটো সোধা তুমি সোধা যাদু কেনেকুৱা এতিয়া আকৌ ভাত বুলি এইটো বেলেগ যাদু যে সেইটো যাদু এতিয়া কি কৰি আছে বিয়া বাৰু পাতিলে সেইটো ক'লে তেওঁৰ হিন্দী চিনেমাত তেওঁৰ কিবা কৰিব মন যাব নেকি তেওঁ আহিব ডেবিউ কিবা কৰিব নেকি ডেবিউ সুধো সোধা চিনেমা ইয়াক ভাতকে থাকে সুবিধা পালে কৰিম কৰিম বুলি কৈছে যথেষ্ট কালচাৰেল ফেমিলি মোৰ চেনেলটোৰ কথা কওক না ছাবস্ক্ৰাইব কৰি দিবলৈ কওক কৈ দিয়া তাৰ ভাষাত কৈ দিব নহয় মই বুজাই দিব পৰা নাই যে মোৰ ইউটিউব চেনেল এইটো যোনটোত আছে যে আপুনি সেইটো ছাবস্ক্ৰাইব কৰিবলৈ কি ক'লে হৈ গ'ল হৈ যাব কৈ দিলে দৰ্শকসকল GSC তেনেও আপোনালোকৰ চেনেলটো মানে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ কৈছে এনেকৈ কৰি পেলাই কৈছে কিন্তু কৈছে সেইটো আমি ধৰিব পাৰিছোঁ মই বৰ আচৰিত হৈছোঁ প্ৰথমবাৰৰ বাবে মই দেখিছোঁ এলিয়েনৰ লগত কথা বতৰা পাতি আছোঁ ভাল লাগিছে কিবা খাব চিঙৰা খাবা জেছি ভাত খাব নেকি চিঙৰা এলিয়েনৰ গেছ হয় নাই সেইটোকে কৈছে চিঙৰা নাখায় অলপ এলিয়েনৰো গেছ হয় ৰাইজ গম পালেনে গেছৰ প্ৰব্লেমটো অকল আমাৰ মানুহৰ নহয় এই বস্তুটো সৌৰজগতৰ বাহিৰতো গৈ পাইছেগৈ হয়নে একজেক্টলি হয় ক'ব পাৰা তেনেকৈ ক'ব পাৰা চিঙৰা তেওঁ নাখায় হয় আৰু মই মানে জানিব বিচাৰিম যে এলিয়েনসকলৰ প্ৰেম হয়নে প্ৰেম হৈ পাইছে নাই তেওঁ মানে সেইটো নামটো কি আছিলে মোৰ নাম বেদব্ৰত তুমি প্ৰথমৰ পৰা কি কুৱেশ্যন সুধি আছা নহয় you are talking with a scientist man grow up you are talking with a astro nanophysicist grow up anytime অসমৰ মানুহৰ এইটোৱে প্ৰব্লেম তুমি গম পোৱা অসমৰ মানুহৰ মেইন প্ৰব্লেমটো কি কোৱাচোন এনিটাইম প্ৰেম কি থাকে হয় do you agree yes agree হয় তুমি আজি তোমাৰ অনুষ্ঠানত তুমি আগতে কাকাক মাতিছা মই নাজানো হয় আজি তোমাৰ অনুষ্ঠানত কোন উপস্থিত আছে আপুনি আছে আৰু মই কোন বৈজ্ঞানিক কি বৈজ্ঞানিক আপুনি কিবা এটা ক'লে এষ্ট্ৰ নেনোফিজিচিষ্ট হয় সেইটো কি বিভাগৰ হয় মানে এষ্ট্ৰ নেনোফিজিচিষ্ট আৰু তুমি সুধি আছা কি প্ৰেমৰ কথা
নহয় মই আপোনাক সোধা নাই, আপোনাক মোৰ দৰকাৰ নাই। ইয়াৰ জেএছচি What do you mean by দৰকাৰ নাই? নহয় মানে তেওঁ প্ৰথমবাৰ এটা অনুষ্ঠান আহিছে অসমৰ তোমাৰ অনুষ্ঠান। আজি তেওঁ বহি আছে, হয় তুমি মাতি আনিছিলা তেওঁক? মানে কোনে মাতি আনিছে? মানে হেৰিলে আপুনি মাতিছে অসমলৈ বা হওক বা তেওঁ যিখন আমাৰ পৃথিৱীলৈ আপুনি অসম বুলি কৈ আছে। পৃথিৱীলৈ পৃথিৱীলৈ আপুনি মাতিছে, কিন্তু অনুষ্ঠানটো মোৰ যিহেতু যদি তুমি তোমাৰ অনুষ্ঠানটো তোমাৰ কাৰণে তুমি প্ৰেমৰ কথা সুধিবা? প্ৰেমৰ কথা সুধি দিলে Grow up, man. মই একচুৱেলি ধৰিব পৰা নাই, মোক কথা বতৰা মিলা নাই যে। সুধা বেলেগ কথা সুধা, চাইন্সৰ কথা সুধা। চাইন্স হাৰ্ডক'ৰ চাইন্স ডে হয় 28 ফেব্ৰুৱাৰী। আৰু সেইটো কাৰণে মাতিছোঁ মানে সেই সংগতি ৰাখি পেলাই মাতিছোঁ। কি প্ৰেমৰ কথা সুধিছে? প্ৰেম তেওঁ এনেই কৰিছেনে নাই কৰা? এনেই কাকো নকওঁ, কওক আপুনি এনেকৈ কৈ পেলাই সুধি দিয়ক না। No. Next question. নহয় মানে তেওঁতো ঐশ্বৰিক কিবা শক্তি আছে নে, মানে এইটো যেনেকৈ ঘপককৈ দাঙি দিব পাৰে, মোৰ বডিটো এনেকৈ বোলে বেলেগ হৈ গ'ল। চবৰে বেলেগ বেলেগ থাকে। আছে তেওঁ পাৰিব, চবৰে বেলেগ বেলেগ থাকে। ন তেওঁ এতিয়া কৰি দিব। Yeah, you can request that. Request কৰা। জেছি ভাত কি থাকে? That is different. নহয় কি ক'লে এতিয়া কৰিম বুলি কৈছে নে? না সেইটো নকৰে, সেইবিলাক নকৰে, ডঙা মেলা সেইবিলাক নকৰে। আৰু মই মানে ছোৱালী এজনী পতাব চাইছোঁ, তেনেকুৱা ধৰণৰ কিবা পাৰিব নেকি তেওঁ? You better go to a tantric, man. সেইটোকে কৈছে। কি ক'লে? তুমি তাতকৈ বেজৰ ওচৰত যোৱা, সেইটোকে কৈছে। নাই বেজৰ ওচৰত নহয়, কিন্তু মই দেখিছোঁ ন চিনেমাখন চাইণ্টিষ্টৰ লগত কথা পাতি বেলেগ কৰি দিয়ে কি এইবিলাক কথা কৈ আছে। হয় মই বুজি পাইছা নাই তুমি কথাটো? You're wasting my time, man. নাই টাইম বুলি নহয়, মই বিজ্ঞানৰ কথাও জানো, বিজ্ঞানৰ কথা মই এইচটো মানে বিজ্ঞানত তুমি what do you know about science, man? চায়েন্স মানে বিজ্ঞান। কি বিজ্ঞান পঢ়িছা তুমি? মই এইচটো মানে পানী জানো, আপুনি কওকচোন কাৰ্বন ডাই অক্সাইড মানে কি? কাৰ্বন ডাই অক্সাইড মানে কি কওক? কি কাৰ্বন ডাই অক্সাইড মানে কি? এইচটো মানে পানী, কাৰ্বন ডাই অক্সাইড মানে কি কওকচোন আপুনি কওক, মইতো কৈ দিলোঁ। আপুনি যে ক'লে মই বিজ্ঞান নাজানো বুলি, মইতো কৈ দিলোঁ। I am astro-nanophysicist and you are asking a question from chemistry. এইটো 7ৰ কুৱেশ্যন, কি কেমেষ্ট্ৰি ফিজিক্সৰ কথা কৈছে? ক্লাছ 7তে পালোঁ মই। H2O and all this. All this নহয়। These are chemistry. কি all this chemistry? Ask proper question. কি প্ৰপাৰ কুৱেশ্যন কওক আপুনি, কাৰ্বন ডাই অক্সাইডৰ কথাটো কওক। H2O পানী মানে মইতো কৈ দিলোঁ। তুমি কি কথা কৈ আছা হে? H2SO4 মানে কি কওক? কি H2SO4 মানে কি? কওক কি হয় কওক? কি কথা সুধি আছা? আপুনি বিজ্ঞানৰ হয়, আজি বিজ্ঞানৰ লগত হেৰি কৰিছে। আচ্ছা তুমি তোমাৰ অনুষ্ঠানলৈ মাতি পেলাই মোক হয় মই কিমান বিজ্ঞান জানো সেইটো চেক কৰিছা? আপুনি এক্সাম্পল তোমাৰ সন্মুখত বহি আছে দেখোন। বাট সেইটো মোৰ লগা নাই যে আপুনি মাতিছে। কি মোৰ লগা নাই আপুনি মাতিছে বুলি। কিয় লগা নাই? কাৰণ আপুনি সেই H2SO4 মানে কি নাজানে। All things are different, man. কি ডিফাৰেণ্ট? এইটো আমি ক্লাছ 7ত পালোঁ। আপুনি জানে নাজানে? নেক্সট কুৱেশ্যন নহয়, মই সুধো। মই জানো মই নকওঁ। কওক। মই জানো মই নকওঁ। কি জানো মই নকওঁ? মই জানো মই নকওঁ। কি জানো মই নকওঁ? মই নকওঁ। জানো মই নকওঁ? মই নকওঁ। This is a matter of prestige. কি প্ৰেষ্টিজ? মোৰ প্ৰেষ্টিজ, মোৰ শ্ব' হয় এইটো, মোৰ শ্ব' হয়। ই কিবা এটা কৰি থাকে অথনিৰ পৰা মই চাই আছোঁ। কি কৰিছে? এনেকৈ থাকে যে। ঠিকে আছে, ঠিকে বহি আছে, একো নাই। নহয় সেইটো নহয়, H2SO4 মানে কি কওক? তুমি বাৰে বাৰে কিয় মোক কিয় কুৱেশ্যন কৰি আছা? আৰে আপুনি বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আপুনি এজন বৈজ্ঞানিক হয়, কওক H2SO4 মানে। This is the problem with all these common people. বিজ্ঞানৰ বহুত বিভাগ আছে তুমি জানা? এইটো বিভাগ আছে মই জানো। বিজ্ঞানৰ বহুত বিভাগ আছে মই জানো, কিন্তু এইটো বিভাগ নহয়, ক্লাছ 7 Don't behave like a stupid common man. আপুনি মোক ষ্টুপিড বুলি কিয় ক'ব? Stupid you are stupid. কি ষ্টুপিড? Pardon me for that. ষ্টুপিড বুলি ক'লে যে আপুনি মোক কাৰ শ্ব' বুলি ভাবিছে এইটো? কি ষ্টুপিড বুলি কিয় ক'লে? You are stupid. কি ষ্টুপিড বুলি? Stupid হয়। ষ্টুপিড বুলি You are stupid. কি ষ্টুপিড? Stupid. কাক ষ্টুপিড বুলি? You are stupid. মোৰ খং আছে কিন্তু আপুনি হেৰি কৰি নাথাকিব, ষ্টুপিড কৰি নাথাকিব। You are stupid. আঙুলি নেদেখুৱাব কিন্তু। You are stupid. কি ষ্টুপিড বুলি? কেলা সি কেলা কৈছে। সি কেলা কৈছে। What do you mean by কেলা কৈছে? এই মাত্ৰ কেলা কৈছে, মই শুনিছোঁ। নাই কোৱা বুলি কৈছে। কি নাই কোৱা বুলি কৈছে? মই নিজে শুনিছোঁ। শপত খাই নাই কোৱা বুলি কৈছে। মই নিজ কাণেৰে শুনিছোঁ এই কেলা কোৱা। আকৌ কোৱা। কি আঙুলি কিয় দেখুৱাইছে? আঙুলি দেখুৱাইছে। নাই কোৱা বুলি কৈছে। কেলা মই শুনিছোঁ, কি নাই কোৱা? কি নাই কোৱা? পঢ়া শুনা ধান্দা নাই। কি পঢ়া শুনা ধান্দা নাই? কি কেলা কৈছে? মই তাক চুই চাম। Don't touch. কিয়? মোৰ I অনুষ্ঠানত say don't touch. কি don't touch?
Don't. This is my show. What? This is পটককে কাষ্ট. This is my invention. Okay. Don't touch. Fine, okay. Okay, fine. মই টাচ নকৰোঁ. Hey, Hey! নকৰোঁ. টাচ নকৰোঁ. টাচ নকৰোঁ. cut off কৰি দিম। এইটো মোৰ অনুষ্ঠান হয়। মই চুমি। Hey! চুমি। আনিয়ে? কি হয়? নীলা লাগিছে যে? ঐ। কুবাম, মই তোক কুবাম কিন্তু। তোক কুবাম। জেগাত বহ, জেগাত বহ। জেগাত বহ। Don't touch. জেগাত বহ। Don't touch. কি don't touch নকৰোঁ। মই Don't টাচ touch. নকৰোঁ। মই টাচ নকৰোঁ। চাবুকে টাচ Don't কৰিব। touch. তোৰ Ayush. এই দে অসমীয়াত কৈছে, অসমীয়াত কৈছে না। কি? দাদা নামাৰিব হা? নামাৰিব দাদা এইবিলাক কি আছিলে? হা? তই কোন হয়? নাই দাদা নামাৰিব তই বৰ তাত পিটি দিম, এডাল দি পিটিম। দাদা নামাৰিব ই অসমীয়াত ক'লে যে, ঐ চুলি কি অসমীয়াত কৰিলে যে? তোৰ ইনভেনশ্যনে অসমীয়াত কৰিলে দেখোন। নামাৰিব তোৰ ইনভেনশ্যনে কেলা কয়। সেইটো তোৰ ইনভেনশ্যন। ঐ তই অভাৰ এক্টিং নকৰিবি নকৰিবি বুলি ক'লো নে নাই? দাদা নামাৰিব তই কোন হয়? ঐ কিয় মাৰ? দাদা নামাৰিব কি হয়? Hey. নহয় নহয় ই কোন হয়? ই মোক লাগে কোন হয়? কোন হয়? কোন হয় কহ? ই কোন হয়? নামাৰিব ক'ৰ পৰা আহিলি তাক কহ? কোন হয়? কোন হয়? কোন হয়? কিবা এটা মিলাই লওঁ। কি কিবা এটা মিলালে? ই কোন হয় মোক সেইটো লাগে। হয় কোন মানুহ? বস্তুটো ভাল হয়। কি বস্তুটো ভাল? ই কোন হয়? ঐ তোক কোবাম কিন্তু। কোন হয়? Hey. বস্তুটো ভাল হয়। ই মিলাই লওঁ। কোন হয় কোন? Hey, ভাইটি। ঐ নাম দিছো যে কোন হয়? মিলাই পুৰা ল। ৰেকৰ্ডিং আছে ৰেকৰ্ডিং আছে ৰেকৰ্ডিং আছে কিবা এটা শুনা। ৰেকৰ্ডিং আছে বহুত ধুনীয়া আইডিয়া এটা আছে। মই কি idea? কৈ আছো। বস্তুটো নতুন হয়। কি ই এইটো এই! এইটো অসমীয়াত কয় কেলা কয় এইটো কিবা বস্তু নেকি? হা ই বস্তু অঁ আইডিয়াটো নতুন হয়। তোমাৰ শ্ব'টো ইমান এটা চলা নাই। কি মোৰ শ্ব' বুলি মাইক ঘটিটো শ্ব'। এই তোৰ ঘটিটো ইনভেনশ্যন এইটো ইনভেনশ্যন সেইটো বস্তুটো ভাল হয় ভাইটি, কিবা এটা মিলাই লওঁ। বগাটো কি হয়? কি হয় বগাটো? এনেকৈ লাগি আছে আলু আলু কাণপুৰি আলু। আলুৰ ওপৰতে বহুত কাম কৰিব। আকৌ শুনা, বহুত কাম কৰিছোঁ মই। সেইটো বাৰ বাদ দিয়া। শুনা, এটা মেচিন বনাইছোঁ মই। কি মেচিন? 1 ঘণ্টাত শুনা, 1 ঘণ্টাত 5টা আলু কাটিব পাৰে। সেইটো মেচিন তোৰ সেইটো মেচিন নহয়, সেইটো ডাঙৰ কথা নহয়। আলু কাটিব, প্ৰতিটো আলুৰ পিচ মিলিমিটাৰ চেণ্টিমিটাৰলৈকে তুমি মানে জোখত প্ৰতিটো আলুৰ পিচ সমান হ'ব। সেইটোতো ইনভেনশ্যন অঁ অঁ সেইটো ইনভেনশ্যন কি কৰিম মই খোৱাৰ আগতে আলুৰ জোখকেইটা লৈ মই কিডাল ৰাজ্য আৰে জয় কৰিম? বাবা, আলু ভাজি বনাইছে বা কিবা কিবি তৰকাৰী বনাইছে, তই কি কৰিম মই জোখ লৈ? তাতে সমান হ'ব টুকুৰাখিনি। আৰু তুমি বনাব পাৰিবা? কি কথা কৈ আছা? তেনেকুৱা বহুত কাম তোৰ কৰিছোঁ। ইনভেনশ্যন মই দেখিলো তোৰ ইনভেনশ্যনে কেলা কয় এইটো তোৰ ইনভেনশ্যন। হা ইনভেনশ্যন এইটো এই মনে মনে থাক। ইনভেনশ্যন তোৰ নহয় তোৰ মই ভাইৰেল কৰি দিম নেকি ক? নহয়, তেন্তে হা বহুত কাম কৰিছোঁ, একো চলা নাই। মই ভাবিলোঁ এইটো কিবা এটা কৰোঁ। ক'ৰ শুনা ভাইটি, শুনা পাৰিলি তাক ক'ৰ পাৰিলি ক? মোক লাগে মোক শুনা। গোটেই ষ্টৰিটো লাগে এতিয়া। কিবা এটা মিলাই লওঁ। সেইটো বাদ দে তই ক'ৰ পাৰিলি তাক ক? গোটেই বস্তুটো তাৰপৰা তোমাৰো কিবা এটা হওক, মোৰো কিবা এটা হওক। তাক ক'ৰ পৰা আনিলি? তই কোন হয় সি ক? ক এই এইবোৰ গ'ল এতিয়া গ'ল গম পালোঁ। সেইবোৰ কৰি নাথাকিবি, নাটক নকৰিবি। কোন হয় তই? ভালকৈ ক। দাদা মোৰ নাম পদুম কলিতা পদুম কলিতা। তই জি এছ চিত পদুম কলিতা মোক কুচনতলাৰ পৰা অনা হৈছে কোনে আনিছে তোক? এই দাদাই কেমেৰালৈ চাই ক দাদাই কি আনিছে ক? দাদাই আনিছে তই কি দিম বুলি কৈছে? মোক থিয়েটাৰ কৰোঁ, মোক 1000 টকা দি পেলাই শ্ব'লৈ আনিছে। 1000 টকা দিম বুলি কৈছে 1000 টকা দিম বুলি কৈছে, সেইকাৰণে মই আহিছোঁ। এইবোৰ কৰ মোৰ ওচৰত আহি তাকো মোৰ পটককৈ কাষ্টত। এইবোৰ দাদাই শিকাইছে। কি দাদাই কেনেকৈ শিকাইছে? দাদাই এইবোৰ কৰিবলৈ শিকাইছে? এইবিলাক কৰিবলৈ শিকাইছে 1000 টকা দিম বুলি। এইবোৰ শিকাওঁ মিলাই লওঁ ভাইটি। কি কৰি আছা তুমি? এইবোৰ তই কেনেকৈ শিকালে? সেইবিলাক বাদ দিয়া, কিবা এটা মিলাই লওঁ। অথনিৰ পৰা মই বেচেৰাটোৱে ভাবি আছোঁ সঁচাই তাৰ লগত এইবোৰ কৰি থাকিলোঁ। অলপ সময়ৰ কাৰণে তুমিওতো ভাবিলা নাই কোৱা? ঐ তই বিজ্ঞানী নহয়, ইয়াত নেমাৰিবি, মই বেয়া পাওঁ। তোৰ চুলি মই কাটি আছোঁ চাই থাক। য়াং বয়, অলপ সময়ৰ কাৰণে তুমি ভাবিলা নাই? ভাবিছিলোঁ অঁ কিবা এটা কৰোঁ, ভাবা কিবা এটা। মোৰো হওক তোমাৰো হওক। স্ক্ৰিপ্ট মই লিখিম। অঁ কৰা, তুমি যেনেকৈ ভাবিছা তেনেকৈ কৰা। ইয়াৰ প্ৰেমৰ কথা লাগিব মোক। হ'ব ঠিক আছে? হ'ব। ইয়াৰ প্ৰেমত বিশ্বাসঘাতকতা হ'ব লাগিব। মোৰ নামটো ওলাব লাগিব। ক্লিপটোৱে মই ভাইৰেল কৰিম। মোৰ নামটো ওলাব লাগিব।
বিজ্ঞানী চাণক্য ঐ এতিয়া কুৱেশ্যন মোৰ মতে হ'ব হ'ব কিন্তু মোৰ নামটো ওলাব লাগিব তোৰ নামটো অথনিৰ পৰা উলিয়ালো আৰু কিমান উলিয়াম নহয় নহয় এতিয়া এতিয়া প্ৰেমৰ উলিয়াব লাগিব। ভিউ ভাইৰেল হ'বলৈ মন আছে নাই আছে প্ৰেমৰ কথা হাত নমা আলুটো কি হ'ল তাৰ আলুটো লগাই দিব লাগিব বাদ দে লগাই দিওঁ এইফালে চাণক্য নালাগে চাণক্য মই বেয়া পাওঁ তেন্তে GSC 10F তোমাৰ প্ৰথম প্ৰেম কেনেকৈ হৈছিল বা তোমাৰ মতে প্ৰেমৰ সেই সংজ্ঞাটো কি